হাই ফ্ৰেণ্ডছ, আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আমি বৰ্তমান ভালে আছোঁ আৰু বহুদিনৰ মূৰত আজি ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। আজি হৈছে মানে জুলাই মাহৰ মোটামুটি আজি 11 তাৰিখ আজি। আৰু এইকেইদিন আমি তাৰমানে অকণমান ধনুৰ লগত ঘূৰি আহিলোঁ মাহঁতৰ ঘৰত। তেনেকৈ যিহেতু গৰমৰ বন্ধত ল'ৰা ছোৱালীবিলাকৰ এটাই কথা যে মামাৰ ঘৰত যাম, গতিকে তাতে ঘূৰি অলপমান আহিলোঁ। তাৰে কিছু ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু কিন্তু ল'ৰা ছোৱালীবিলাকক আজিকালি পঢ়া শুনাই মানে ইমান কি কৰিছে। এতিয়া আমাৰ ধনুৱে কি কৰি আছে চাওকচোন, এয়া এছাইনমেণ্ট লিখি আছে জানেনে। আজিকালি আমাৰ দিনত মানে কি বন্ধ মানে পূৰা দিন মানে গৰমৰ বন্ধই আৰু ঘূৰি ঘৰতে মানে আমাৰ সময়ত সেইখিনি কৰা হৈছিল। কিন্তু আজিকালি পূৰা একদম যিখিনি কুৱেশ্যন পেপাৰ আছে সিহঁতক এছাইনমেণ্ট হিচাপে কি কৰিব আছে। আৰু মানে নিজেতো অলপমান দেউতাকে লাগি ভাগি দিছে। কেইখন হ'ল এছাইনমেণ্ট কৰা তোমাৰ? তিনিখন হ'ল আৰু কেইখন আছে? দুখন আছে। গতিকে আহক তেতিয়াহ'লে আজিৰ দিনটো এনেধৰণে আৰম্ভ কৰোঁ। চাই থাকক আগলৈকে ভিডিঅ'টো। অকণমান এইবাৰ মানে ৰেষ্ট দিছে, মানে বহুত টাইম লিখা হ'লতো, অলপমান ৰেষ্ট মানে পঢ়াৰ মাজে ৰেষ্টটো নহয়তো কি হ'ব টিফিন। পঢ়াৰ মাজে আধা ঘণ্টামান পঢ়া হোৱাৰ পিছত মানে কি লাগে টিফিন লাগে। মানে 5 মিনিট টিফিনে বৰ্তমান 5 মিনিট টিফিন দিয়া হৈ আছে। একদম পঢ়া শুনা কৰি থাকিলেতো লগতে খোৱাৰ যোগাৰো দিব লাগিব। এতিয়া সেইকাৰণে পূৰা একদম পিঠাগুড়ি কুটিবলৈ চাহ যোগাৰ কৰিম বুলি ভাবি আছোঁ। পিঠাগুড়ি দেখি খোলা চাপৰিয়ে খাই না বোলে টেকেলি পিঠাই খাই কিবা সেই সুধি মানে বনাব লাগিব। আৰু মই প্ৰথমতে পিঠাগুড়িখিনি কুটি লওঁ। এইফালে আৰু আহিছে মোক হেল্প কৰাৰ কাৰণে। এইবাৰ আহিছে পিঠাগুড়ি চলাৰ কাৰণে। চলিব পৰা হৈছে, অলপ ডাঙৰ হ'ল না আজিকালি। পিঠাগুড়ি চলোৱাৰ মানে মানুহক দেখি আমাকো দেখা পায়, সেনেকৈ হাতখন দি পেলাই হাতত থাকৰাই চালিব যে লাগে, সেইকাৰণে চালি আছে। চাহ পানী খাই ল'লোঁ। এতিয়া অলপমান পিছফালে শালখনত আহিছোঁ। এতিয়া আমাৰ পিন্ধা গামোচা কৰা হৈছিলে আৰু বেছি নাই আৰু বহাগ বিহুৰ আগতে কৰা হৈছিল। কিন্তু তেতিয়ালৈকে ওলোৱাই নাই। তো জানেই বন্ধ পালেহে কি কৰোঁ অলপ। গতিকে এইবাৰ এইখিনি কাম কৰোঁ। অলপমান সূতা ল'ব লগা আছে ইয়াতে। সূতাখিনি লৈ লওঁ। তাৰপিছত এখানে আছে, এইখন ওলাওঁতে আৰু কেইদিন লাগে, দিনটো নহয় 1 মাহো লাগি যাব পাৰে, ঠিক নাই। এখন আছে, এইখন হ'লে আৰু কিবা নেক্সট আৰু কিবা ভাবিব লাগিব। কি খেলাব লাগছিলা? পিঠাগুড়িৰ খেলা। আমাৰ ধুনু কেনেকৈ পিঠাগুড়ি চাউল দালি এনেকৈ দি থলি আৰু দিনটা লগ চগ নালাগে। আৰু কি কেইটাকালি পিঠা বনাবা নেকি? হে পকোড়া বানাবা না পিঠা হব? কি হ'ব? কি ডিজাইন নেকি পিঠা? লাগে ব্যায়াম আৰু কেনে ব্যায়াম
উঁচু করে বানিস ওই কালকে দেখুন ওইটা খুলবা লাগবো তো শীতল থাকলে কিনকে ব্যায়াম হবো দে ব্যায়াম কর ধুনে কর তুমি করা দে বার্থডে করা বানিস না আরে বানিস না হাই বাগানে করছে কর ও পিঠে ডাঙি দিছে আরে পরীক্ষা করা পরীক্ষা করা পরীক্ষা পরীক্ষা আৰু এনেকে কৰা এনেকে কৰা এনেকে না ভৰিটো মেলি দিয়ে ভাল এনেকে দিয়া এনকে দিয়া আর বানিস দিয়া তাই দিছে